আমি এই বছৰত অসম চৰকাৰৰ তৰফৰ পৰা 11খন অংগনবাড়ী মডেল স্কুল আমি পাবলৈ সক্ষম হৈছিলোঁ আৰু এই মডেল অংগনবাড়ী নলবাৰী আৰু বাক্সা পাৰ্টত মোক সমষ্টি ৱাইজত দিছে। আজি নলবাৰীতো মই এটা কৰিম, ইয়াত প্ৰথম কৰিলোঁ আজি বাক্সা ডিষ্ট্ৰিক্টত, আৰু আমি কামটো কৰিছিলোঁ 25 জুলাই 2022 ষ্টাৰ্ট কৰিছিলোঁ। এই 25 জুলাইৰ পৰা কাম সমাপ্ত কৰি আজি আমি খৈৰাণী বেলতল যি মডেল অংগনবাড়ী চেণ্টাৰ এইটো উদ্বোধন কৰিব পালোঁ। নথৈ আনন্দিত হৈছোঁ, কাৰণ ইয়াতে আমাৰ গাৰ্জেন মিনিষ্টাৰ নন্দিতা গাৰ্লছা আহিছে আৰু নন্দিতা গাৰ্লছা মেডামৰ হাতেৰে আমি এই অংগনবাড়ীটো উদ্বোধন কৰিব পাই নথৈ আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ এই মডেল অংগনবাড়ী চেণ্টাৰে যিখিনি সৰু সৰু ল'ৰা ছোৱালী প্ৰাথমিক শিক্ষাখিনি লয় তাক বহুতো মানে এই কৰিব কি লাভ কৰিব, লাভজনক কৰি তুলিব আৰু শিক্ষাৰ ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ কৰি তুলিব। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে তেখেতে এতিয়া শিক্ষা খণ্ডত বহুতো গুৰুত্ব আৰোপ কৰা আমি দেখিবলৈ পাইছোঁ আৰু আমি সুখী তেখেতৰ নিচিনা মুখ্যমন্ত্ৰী এজন থকাত শিক্ষা খণ্ডটো ইমান উন্নত কৰাৰ বাবে তেখেতে প্ৰয়াস কৰিছে, তাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ। যি সমস্যাবিলাকত ভুগি আছে এতিয়া এই সমস্যাবিলাক আলোচনাৰ মাধ্যমেৰে যাব লাগিব। সমস্যাটো বহুতো আছে, আপুনি যিটো প্ৰশ্ন কৰিছে তাৰ সঠিক উত্তৰ মই এতিয়া দিব নোৱাৰিম, কিন্তু তাত বিবেচনা কৰাৰ এটা প্ৰয়োজন আছে। কিবা ডিপাৰ্টমেণ্টেল কিবা লেক আছে নেকি? যিটো পুষ্টিহীনতাৰ সংখ্যাটো দিনক দিনে বাঢ়ি আছে, বাচ্চাবিলাক বেছি হৈ আছে, কিবা ডিপাৰ্টমেণ্টেল কিবা লেক আছে নেকি? হয়, তেনেকুৱাটো দেখিবলৈ পোৱা নাই। যিখিনি বাক্সা ডিষ্ট্ৰিক্ট আপুনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কথাটো আপোনালোকে সুধিছে, এয়া একচুৱেলি নিজৰ ওপৰতো নিৰ্ভৰ কৰে। যি ষ্টুডেণ্টছবিলাক আজি আমি বাক্সা ডিষ্ট্ৰিক্ট হিচাপত ধন্যবাদ জনাব লাগিব আমাৰ নিকাচিত বিজিত পাঠকে অসমৰ ভিতৰতে শ্ৰেষ্ঠ হৈ কেনে APSC উত্তীৰ্ণ হ'ব পাৰিছে। এই তেখেতৰ সাফল্যত আমি বাক্সাবাসী নথৈ আনন্দিত, আমি গৌৰৱান্বিত। তেনেকুৱা ভৱিষ্যতেও ভাল ষ্টুডেণ্টছ ওলাই কেনে আমাৰ অসমৰ যি শিক্ষাৰ পৰিৱেশ আৰু শিক্ষাৰ পৰিৱেশৰ লগতে APSC বা UPSC এই পৰীক্ষাবিলাকতো উত্তীৰ্ণ হৈ তেখেতসকলে যাতে সাফল্য কঢ়িয়াই আনিব পাৰে তাক আমি আশা কৰিছোঁ। আৰু যিখিনি উঠি অহা ষ্টুডেণ্টছবোৰ আছে তেখেতসকলক শিক্ষা খণ্ডত মই গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান কৰিছোঁ। আজি এইটো স্কুলখনৰো আমি য'ত এতিয়া থিয় হৈ আছোঁ এইখন স্কুলখনৰো 700তকৈ অধিক মানে ছাত্ৰ ছাত্ৰী আছে, কিন্তু ইয়াত 7জন শিক্ষকেৰে স্কুলখন চলি আছে। আৰু এইবিলাক মানে শিক্ষা খণ্ডত আমি যিখিনি শিক্ষা খণ্ডত আমাৰ অফিচিয়েলছ আছে, যিবিলাক অফিচাৰ্ছ আছে তেখেতসকলৰ লগত আলোচনা কৰি কেনে সমাধান কৰিব লাগিব। আৰু আপোনালোকে জানেই আজি BTC চৰকাৰে 99ৰ যি শিক্ষক এই শিক্ষকবোৰৰ এপইণ্টমেণ্টটো দিলে আৰু এই শিক্ষকবোৰক আমি পিছত কোনটো স্কুলবিলাকত টিচাৰ্ছৰ লেগ আছে এইবিলাক চাই চিতি আমি এডজাষ্ট কৰিবলৈ পাৰিম। আমাৰ অসম চৰকাৰে এতিয়া মানে ষ্টাৰ্ট কৰিবলৈ কনচালটেণ্ট ধৰি কেনে তাৰ ডিজাইনটো বনাই আছে। এই পাগলাদিয়া নদীটো কেনেকুৱা বনোৱা হ'ব তাৰ ওপৰত বিতংভাৱে আলোচনা কৰিছে। আমাৰ তামোলপুৰৰ বিধায়ক জলেন দৈমাৰী আৰু মোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিমন্ত্ৰণ কৰি কেনে ইয়াৰ বিষয়ে আলোচনা কৰিছে আৰু দলঙৰ ডিজাইনবিলাক আমাক দেখাইছে। এই বছৰৰ শেষ পিনে হয়তো তাৰ যি ডিজাইন এই ডিজাইনটো ওলাব আৰু আমি কামটো সম্পূৰ্ণ কৰিব পাৰিম। এইটো গুদৈলত ৰাস্তাটো ধৰা আছে, কিন্তু আমি আপোনালোকক জনাম যে বাগানপাৰাৰ পৰা মচলপুৰ যিটো পথ সেইটো কম সময়ৰ দিনতে কামৰ আৰম্ভণি হ'ব। তাৰপিছত ধমধমাৰ পৰা আহুতগুৰিলৈ যি ৰাস্তা এই ৰাস্তা মই 4 তাৰিখৰ পিছত উদ্বোধন কৰিম। পাৰোঁ এতিয়া পাকাৰ দলং দিয়া বা কালভাৰ দিয়াটোতো ইমান সম্ভৱ নহয়, আমাৰ যিখিনি আঁচনি আছে এই আঁচনিখিনি নাটনি। তথাপিতো আমি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক যাতে
কৰিবৰ কাৰণে আমি নিজৰ পকেটৰ পৰাই যিমান পাৰোঁ ধন দিছোঁ আৰু এই মানে বাঁহৰ খাকো বনাই হ'লেও ছাত্ৰ ছাত্ৰী যাতে স্কুলত যাব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰিবলৈ আমি ৰাইজক জনাইছোঁ। চৰকাৰ খালি বিতং তথ্য আমাক লাগিব, কোন শিক্ষকে স্কুল এৰি কেনে ক'ত কামত কোনটো কামত জড়িত হৈছে, কোন সাংবাদিকে মানে শিক্ষকতা কৰি কেনে সাংবাদিকতা কৰিছে তাৰ তথ্যবিলাক আমাকো লাগিব। আমি এনেই মুখেৰে বকিলে নহ'ব, তাৰ তথ্য সহকাৰে আমি তাক ধৰিব লাগিব। গতিকে ইয়াৰ বিষয়ে মই বিতংভাৱে চাই ল'ম আৰু কোন শিক্ষকে কেনেকুৱা হৈছে, অন্ততঃ মোৰ সমষ্টিত তেনেকুৱা হ'বলৈ মই নিদিওঁ।